নমস্কাৰ বন্ধু বান্ধৱীসকল। কালি আপোনালোকৰ মাজলৈ এৰি দিয়া প্ৰশ্নটো হৈছিলে প্ৰতিমাৰ খনিকৰ বুলি কাক কোৱা হয়? উত্তৰ চন্দ্ৰকুমাৰ আগৰৱালা। শুদ্ধ উত্তৰ দিছিলে মণিমালা কলিতাই বাই আৰু কমেণ্ট কৰিছিলে হৰিচন্দ্ৰ চুতীয়া টেকনিকেল মইদুল। আজিৰ প্ৰশ্নটো, গাঁওবুঢ়া নামৰ ধেমেলীয়া নাটকখনৰ ৰচক কোন? সময় আৰম্ভ। সময় সমাপ্ত। উত্তৰটো হৈছে পদ্মনাথ গোহাঁই বৰুৱা। ২ নম্বৰ প্ৰশ্ন, কলং আজিও বয় নামৰ গল্প সংকলনখনৰ ৰচক কোন? সময় আৰম্ভ। সময় শেষ হৈছে। উত্তৰটো হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। ৩ নম্বৰ প্ৰশ্ন, অসমীয়া সাহিত্যৰ প্ৰথম চুটি গল্পটোৰ নাম কি? সময় আৰম্ভ। সময় শেষ হৈছে। উত্তৰটো হৈছে সেউতী। ৪ নম্বৰ প্ৰশ্নটো, বিজুলী কাকতৰ সম্পাদকজনৰ নাম কি? সময় আৰম্ভ। সময় শেষ হৈছে। শুদ্ধ উত্তৰটো হৈছে পদ্মনাথ গোহাঁই বৰুৱা। ৫ নম্বৰ প্ৰশ্নটো হৈছে, জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিকগৰাকী কোন? সময় আৰম্ভ। সময় শেষ হৈছে। শুদ্ধ উত্তৰটো হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। বন্ধু বান্ধৱীসকল, এইটো আপোনালোকলৈ এৰিছোঁ এই প্ৰশ্নটো, অসমীয়া সাহিত্যৰ ৰূপকোঁৱৰ বুলি কাক কোৱা হয়? আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাবচোন। শুদ্ধ উত্তৰ দিয়া প্ৰথম 10গৰাকীৰ নাম কাইলৈ আহিবলগীয়া ভিডিঅ'টোত প্ৰথম উল্লেখ কৰা হ'ব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।